যিসকলৰ ভিউ এংগেজমেন্ট আৰ্নিং আৰু ষ্টাৰ এংগেজমেন্ট এইবিলাক কাটি কাটি নি আছে বা নেট ফলোৱাৰ্ছ এইবিলাক যদি কাটি কাটি নি আছে তেতিয়াহ'লে আপোনালৈ এই ভিডিঅ'টো লৈ আহিছো মই এইটো ভিডিঅ' আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব যিসকলে নেজানে তেখেতসকলৰ কাৰণে most important হ'ব ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব স্কিপ নকৰিব আপোনাৰ এংগেজমেন্ট আপোনাৰ আৰ্নিং আপোনাৰ ভিউ আপোনাৰ নেট ফলোৱাৰ্ছ কাটি নিছে যদি কেনেকে নিছে কিয় নিছে বা ক'ত চাব পাৰে ক'ত আছে মই সকলো আপোনালোকক স্ক্ৰীন ৰেকৰ্ডৰ জৰিয়তে দেখাই আছো তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু স্কিপ নকৰিব চাব তেতিয়াহে আপোনালোকে বুজি পাব পিছত আকৌ ভিডিঅ'টো চাইও যদি আকৌ সোধে দাদা মোৰ আৰ্নিংটো কাটি নিলে মোৰো বেয়া লাগিব তো ভিডিঅ'টো প্লিজ সম্পূৰ্ণকৈ চাব আৰু যিসকল নতুন সকলে চাই আছে তেখেতসকলে এটা ফলো কৰি সহায়ৰ হাত আগবঢ়াই দিব মই নিশ্চয় আপোনালোকক সহায় কৰিম তো আপোনালোকে আৰু এনেকুৱা নতুন নতুন ইনফৰমেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে ভিডিঅ'টো চাই ফলো কৰি লাইক কমেন্ট কৰি দিব তো বলক বেছি দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰো যেটো আমাৰ এংগেজমেন্ট হওক ভিউ হওক বা আৰ্নিং হওক বা নেট ফলোৱাৰ্ছ হওক সব মানে 28 ডেজৰ দেখাই ডিসপ্লে 28 ডেজৰ শো কৰে বাকি আপোনালোকে যদি ইয়াত 90 ডেজ কৰিছে সকলোখিনি পাব আপোনাৰ আৰ্নিং খিনিও পাব কিন্তু 90 ডেজৰ ওপৰত নাই যদি আপোনাৰ 120 ডেজ হৈ গৈছে তেতিয়াহ'লে ফেসবুকে কাটি নিনিয়ে ইয়াতে থাকিব কিন্তু শো কৰিব আপুনি 90 ডেজ কৰি চাব পাৰে ইয়াতে ৰিচ এংগেজমেন্ট আৰ্নিং ষ্টাৰ ভিউ সকলোখিনি ইয়াতে পাব ইয়াতে আছে 90 ডেজ কৰি চালে সকলোখিনি তথ্য গম পাব মই কেনেকে 90 ডেজ কৰি চাব লাগে মই দেখাই আছো আপোনালোকক চাই থাকিব আপোনালোকে প্ৰথমতে প্ৰফেশনাল ডেস্কবৰ্ডত আহক ফেসবুকটো খুলি প্ৰফেশনাল ডেস্কবৰ্ডত অহাৰ পিছত ইনচিংত আহিব ইয়াত ইনচিং বুলি যে আছে ইয়াত আপোনাৰ ভিউটো মই প্ৰথমতে দেখাই আছো ভিউটো যদি আপোনালোকৰ কম হৈ গৈছে বা কমি যোৱা বুলি ভাবিছে যোৱাকালিতকে আজি কিন্তু আপোনালোকৰ ভুল ধাৰণা কাৰণ ইয়াতে আপোনালোকৰ গোটেইখিনি শো কৰিব তো ইয়াতে আপোনালোকে সি অলত ক্লিক কৰিব সি অলত ক্লিক কৰাৰ পিছত ইয়াত যে আছে লাষ্ট 28 ডেজ লাষ্ট 28 ডেজত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ গোটেইখিনি শো কৰিব 2 ডেজ চাব পাৰিব 2 ডেৰ ভিউটো 7 ডেজ চাব পাৰিব 14 ডেজৰ 28 ডেজ টো ইয়াত অলৰেডি থাকে আপোনালোকে কৰি চাব লাগিব 90 ডেজ ইয়াত যে 90 ডেজ বুলি আছে ইয়াত 90 ডেজত ক্লিক কৰিব 90 ডেজত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ গোটেইখিনি ভিউ ইয়াত শো কৰি দিব গোটেই 90 ডেজৰ ভিউ শো কৰিব ইয়াৰ ওপৰত 90 ডেজৰ ওপৰখিনি ইয়াত শো নকৰে গতিকে মই দেখাব পৰা নাই নহলে গোটেই অল টোটাল ভিউ দেখাই দিলো হয় মই সো ইয়াত 3 মাহলৈকেহে থাকে ভিউটো তো আপোনালোকে চিন্তা কৰিব নালাগে ভিউ কাটি নিনিয়ে ইয়াতে থাকে তাৰ পিছত আপোনালোকক মই আৰু বাকি দেখাই আছো তাৰপিছত অকমান বেক হওক বেক হৈ আকৌ প্ৰফেশনাল ডেস্কবৰ্ডত ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনালোকৰ এংগেজমেন্টটো মই দেখাই আছো এংগেজমেন্টটো মোৰ এইটো ইয়াতে এতিয়া দেখাই আছে 28 ডেজৰ এংগেজমেন্টটো হল 28 ডেজৰ তোমাৰ 34000 যে এংগেজমেন্টটো কাটি নিছে সো গতিকে আপোনালোকে লাষ্ট 28 ডেজত ক্লিক কৰক ক্লিক কৰি 90 ডেজ কৰি চাওক 90 ডেজ কৰি চোৱাৰ লগে লগে আপোনালোকৰ ইয়াত গোটেইখিনি এংগেজমেন্ট আহি গ'ল ইয়াতে আপোনাৰ শো কৰিব কন্টিনিউ যে তো তাৰ পিছত আপোনালোকে কি কৰিব আৰ্নিং টো চাব লাগিব বা তাৰ পিছত মই আপোনালোকক আৰ্নিং টো দেখাই আছো এপ্ৰক্সিমেটত আপোনালোকে ক্লিক কৰিব এপ্ৰক্সিমেটত ক্লিক কৰাৰ পিছত ইয়াতো আপোনালোকে 90 ডেজ কৰি চাব লাগিব এইটো 28 ডেজৰ হয় তাৰ পিছত আপোনালোকে 90 ডেজ কৰি চাব লাগিলে ইয়াত লাষ্ট 28 ডেজত ক্লিক কৰি আপোনালোকে 90 ডেজত ক্লিক কৰিব লাগিব 90 ডেজত ক্লিক কৰাৰ লগে লগে এইখিনি 90 ডেজৰ আৰ্নিংটো কাটি নিনিয়ে ফেসবুকে আপোনাৰ 28 ডেজৰ হে ডিসপ্লে শো কৰে 28 ডেজ আজি আপুনি যিখিনি পাব ইয়াত প্লাস হ'ব আজি 27 দিন আগত যিখিনি আছে ডিসপ্লেৰ পৰা সাইড হৈ 90 ডেজত ৰৈ থাকিব ইয়াত আপোনালোকে 90 ডেজ কৰি চালে গোটেইখিনি গম পাব তাৰ পিছত আপোনালোকে বেক কৰক বেক কৰাৰ পিছত নেট ফলোটো সেম চাব পাৰি ইয়াত আপোনাৰ 447 নেট ফলো আছে 28 ডেজৰ ইয়াত ক্লিক কৰি আপোনালোকে 90 ডেজ কৰি চালে এনেকে আপোনাৰ 7100 এনেকে 90 ডেজৰ ফলো হয় এনেকে চাব পাৰি আপোনালোকে ষ্টাৰটো চাব লাগিব ষ্টাৰটো চোৱাৰ পিছত ষ্টাৰটো সেই সেম হয় ইয়াত আপোনালোকে ক্লিক কৰিলে ক্লিক কৰাৰ পিছত ইয়াতো আপোনাৰ 28 ডেজৰ শো কৰি আছে
ইয়াত যে 28 ডেজ এইখিনি আছে তাৰপিছত আপোনালোকে ইয়াত 90 ডেজ কৰি চাব লাগিব 90 ডেজ কৰি চোৱাৰ পিছত আপোনাৰ 90 ডেজৰ ষ্টাৰটো এনেকে ওলাই গৈছে তো সকলোৱে ভাবি থাকে ষ্টাৰ ভিউ এংগেজমেন্ট আৰ্নিং কাটি কাটি নিছে মোক বহুতে কৈ থাকে তো সেইকাৰণে আপোনালোকৰ কাৰণে ভিডিওটো বনালো তো সকলোৱে কৈ থাকে যে ষ্টাৰ কাটি কাটি নিয়ে বা আৰ্নিং কাটি নিয়ে ভিউ কাটি নিছে এংগেজমেন্ট কাটি নিছে নেট ফলো কাটি নিছে তো আপোনালোকৰ একো কাটি নিনিয়ে সব বস্তু ইয়াতে থাকে বাট ইয়াত অনলি 28 ডেজৰ হে শ্ব কৰে আপোনালোকে এনেকে 90 ডেজ কৰি চাব সকলোখিনি পাই যাব তাৰপিছত মই আপোনালোকক কন্টেন্টটো দেখাই আছো কন্টেন্টৰ আৰ্নিংটো হয়তো কৈছে মানে বুজি নাপায় ইয়াতো আপোনাৰ 28 ডেজৰ আছে ইয়াতে সিঅল বুলি যে আছে সিঅলত ক্লিক কৰি চাব সিঅলত ক্লিক কৰাৰ পিছত আপোনালোকৰ এটা অপচন খোল খাব অপচনটো খোল খালে মই দেখাই আছো আপোনালোকক ইয়াতে লাষ্ট 28 ডেজ বুলি আছে ইয়াত আপোনালোকে 90 ডেজ কৰি চাব 90 ডেজ কৰি চালে আপোনালোকৰ ইয়াতো 90 ডেজৰ আৰ্নিংটো ইয়াত শ্ব' কৰিব ইয়াত 90 ডেজৰ আৰ্নিংটো শ্ব' কৰি দিলে তো এনেকে আপোনালোকে যদি কিবা অসুবিধা হয় সকলোৱে এনেকে চাব পাৰিব একো অসুবিধা নাই ফেচবুকে কাটি নিনিয়ে ইয়াৰ বস্তু ইয়াতে থাকে তো যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু যদি বুজি নাপায় কমেন্ট কৰি জনাই দিব মই নিশ্চয় আপোনালোকক সহায় কৰিম ধন্যবাদ নতুন বন্ধু বান্ধৱীয়ে চাই আছে মোৰ পেজটোত ক্লিক ফলো এটা কৰি দিব ফলো কৰি ভিডিওটো লাইক কৰি দিব মই নিশ্চয় আপোনালোকক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ইনফৰমেটিভ ভিডিও লৈ আহিব পাৰিম